আজি ইয়াত উপস্থিত আমাৰ কাৰ্বি আংলং জিলাৰ সাংবাদিক বন্ধুসকল, আমাৰ ইতিমধ্যে আপোনালোকে জানে যে আমাৰ অহা 9 এপ্ৰিল তাৰিখে আমাৰ কাৰ্বি আংলং জিলাত 690টা পলিং ষ্টেচনত ভোটদান কাৰ্যসূচী হ'ব। তাৰ বিষয়ে মই আপোনালোকক আজি এটা প্ৰেছ মিটলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু উদ্দেশ্য এয়াই যে আমি এই ভোটদানৰ কাৰণে আমি কি ধৰণৰ প্ৰস্তুতি লৈছোঁ সেই সম্পৰ্কে আপোনালোকক অলপ জনাব খুজিছোঁ। পোনপ্ৰথমে এইটো কথা আপোনালোকে ইতিমধ্যে কোৱা হৈছে যে আমাৰ কাৰ্বি আংলং জিলাত তিনিখন সমষ্টি আছে, বোকাজান, হাওৰাঘাট আৰু ডিফু। এই তিনিটা সমষ্টিত সৰ্বমুঠ 690টা পলিং ষ্টেচন আছে আৰু আমাৰ যিখন এতিয়া ভোটাৰ তালিকা প্ৰস্তুত হৈছে সেইখনৰ মতে 5,31,035 ভোটাৰ আছে। তাৰোপৰি এইবাৰ আমাৰ 60টা পলিং ষ্টেচন হ'ব, যিটো অল উইমেন পলিং ষ্টেচন বুলি আমি কওঁ। ইয়াতে আমাৰ প্ৰতিটো সমষ্টিত আমাৰ 20টাকৈ পলিং ষ্টেচন আছে, য'ত সম্পূৰ্ণৰূপে আমাৰ মহিলা আমাৰ বিষয়াই এই পলিং ষ্টেচনটো চলাব। তাৰোপৰি আমাৰ ইয়াতে কেইটামান পলিং ষ্টেচন আছে যিকেইটাক আমি শ্বেডো পলিং ষ্টেচন বুলি কওঁ, অৰ্থাৎ ইয়াতে কোনো ধৰণৰ নেটৱৰ্ক নাই, মানে কোনো ধৰণৰ মোবাইল কানেক্টিভিটি নাই। ইয়াতে আমি এইকেইটা পলিং ষ্টেচনত আমাৰ পুলিচৰ ফালৰ পৰা, আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন APRৰ ফালৰ পৰা বিশেষভাৱে VHF ছেট দিয়া হ'ব, যাতে আমাৰ পলিং বিষয়াসকলে তাৰ পৰা ছেক্টৰ অফিচাৰসকলৰ লগত যোগাযোগ কৰিব পাৰিব আৰু ছেক্টৰ অফিচাৰসকলে আমাৰ কণ্ট্ৰল ৰুমৰ লগত যোগাযোগ কৰিব পাৰিব। তাৰোপৰি আমাৰ যিহেতু আপোনালোকে জানে যে এইখিনি অলপ দুৰ্গম এলেকা, কিছুমান এনেকুৱা এলেকা আছে য'ত পলিং ষ্টেচন এদিনত গৈ নাপায়, আৰু তেনেকুৱা আমাৰ 21টা পলিং ষ্টেচন আছে। তাৰ কাৰণে ডিছপেচটো আমাৰ অহাকালিৰ পৰা আৰম্ভ হ'ব। আমি সেইকেইটা পলিং ষ্টেচনত P-2 বুলি কওঁ। সেই P-2ৰ 21টা পলিং ষ্টেচনৰ ডিছপেচ অহাকালি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম, আৰু বাকী যিকেইটা আমাৰ পলিং ষ্টেচন আছে সেই গোটেইকেইটা 669 যিকেইটা পলিং ষ্টেচন আছে সেই গোটেইকেইটা পলিং ষ্টেচনৰ ডিছপেচটো আমাৰ পৰহি, অৰ্থাৎ 8 এপ্ৰিলৰ দিনাখন ৰাতিপুৱাৰ পৰা আমাৰ ডিছপেচটো আৰম্ভ হ'ব। ইয়াৰ উপৰিও আমাৰ কেইটামান পলিং ষ্টেচন আছে য'ত আমি যিটোক আমি কওঁ ক্ৰিটিকেল পলিং ষ্টেচন বুলি কওঁ। ক্ৰিটিকেল পলিং ষ্টেচনত আমি এবাৰ বিশেষভাৱে আমি চকু দিছোঁ, কিয়নো সেইকেইটা দুৰ্গম এলেকা হ'ব পাৰে বা তেওঁলোকৰ নেটৱৰ্ক নাথাকিব পাৰে। সেইকাৰণে সেইকেইটা পলিং ষ্টেচনত আমাৰ CRPF থাকিব। অইন পলিং ষ্টেচনৰ লগতে তাতে আমাৰ মাইক্ৰ' অবজাৰ্ভাৰৰ ব্যৱস্থা কৰা হৈছে, যাতে মাইক্ৰ' অবজাৰ্ভাৰসকলেও ডাইৰেক্টলি আমাৰ জেনেৰেল অবজাৰ্ভাৰৰ লগত যোগাযোগত থাকিব পাৰে। আৰু এইবাৰ ইলেকশ্যন কমিশ্যনৰ কিছুমান নতুন পদক্ষেপ হিচাপে এবাৰ 100% ৱেবকাষ্টিং হ'ব, অৰ্থাৎ প্ৰতিটো পলিং ষ্টেচনতে আমাৰ ৱেবকাষ্টিং থাকিব, লাইভ ৱেবকাষ্টিং হ'ব। আমাৰ ইয়াতে কণ্ট্ৰল ৰুমত লাইভ ফিডটো আহিব আৰু এটা ফিড আপোনাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া লৈ যাব। কিছুমান যিকেইটা পলিং ষ্টেচন আছে য'ত আমাৰ নেটৱৰ্ক নাই, যাৰ কাৰণে আমাৰ লাইভ ৱেবকাষ্টিং সম্ভৱ নহ'ব, সেইকেইটা পলিং ষ্টেচনতো কেমেৰা লগোৱাই থাকিব। সেইকেইটা পলিং ষ্টেচনত কেৱল কেমেৰাই ৰেকৰ্ড কৰিব, অফলাইন ৰেকৰ্ডিং হ'ব আৰু তেওঁলোকক ৰেকৰ্ডখিনি ছেভ হৈ থাকিব, আৰু পিছত যদি দৰকাৰ হয় সেইখিনি আকৌ ৰিট্ৰিভ কৰিব পৰা যাব। তাৰোপৰি ইতিমধ্যে আপোনালোকে জানে যে আমাৰ পষ্টেল বেলটৰ ফেচিলিটি ইয়াতে আমি ৰাখিছোঁ। আজি আমাৰ অন্তিম দিন পষ্টেল বেলট ভোটিঙত। ইতিমধ্যে যোৱাকালিলৈকে প্ৰায় 2000 মান আমাৰ ভোটাৰে পষ্টেল বেলটৰ যোগেদি ভোট দিছে। মই আকৌ এবাৰ এইটো ক্লেৰিফাই কৰি দিওঁ যে পষ্টেল বেলটটো অকল আমাৰ যিসকল নিৰ্বাচনত জড়িত বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ বাবে, লগত যিসকল ছাৰ্ভিচ ভোটাৰ আছে তেওঁলোকৰ বাবে, আৰু তৃতীয়তে যিসকল হোম ভোটিং বুলি কয়, হোম ভোটিং অকল 85+ এণ্ড এবাভ যিসকল বয়োজ্যেষ্ঠ আমাৰ ভোটাৰ আছে, 85 years এণ্ড এবাভ, আমাৰ যিসকল বিশেষভাৱে সক্ষম ভোটাৰ আছে তেওঁলোকৰ বাবে, আৰু এসেনশিয়েল সাৰ্ভিস বুলি কোৱা যায় ABEA, তেওঁলোকৰ কাৰণেও আমাৰ ইয়াতে পোষ্টেল বেলট ফেচিলিটেশ্যন চেণ্টাৰ থাকে, তাতে তেওঁলোকে ভোটিং কৰিব পাৰে। এইখিনি ইতিমধ্যে আমাৰ চলি আছে, আজিৰ ভিতৰত এইখিনি সম্পন্ন হ'ব।
তাৰোপৰি কেইদিনমান আগতে অৰ্থাৎ আমাৰ 1 তাৰিখে আমাৰ কমিশনিংটো সম্পূৰ্ণ হৈছিলে ইভিএমৰ কমিশনিং আৰু এই কমিশনিঙত আমাৰ যিখিনি আমাৰ ৰিকোয়াৰ্ড পাৰ্চেন্টেজ অফ ইভিএম লাগে বিইউ সিইউ আৰু ভিভিপ্যাট এইখিনি আমি পাইছো আমাৰ গোটেইখিনি কমিশনিং কৰা গৈছে ৰিজাৰ্ভ ইভিএম পৰ্যন্ত আছে আৰু তাৰ সেইখিনি ৰিপৰ্ট ইতিমধ্যে আপোনালোকে হয়তো সিইউৰ যিটো অফিচিয়েল প্ৰেছ নোট আছে তাতেও হয়তো পাইছে লগতে মই আৰু এটা কথা বুজাই দিব খুজিছো যে আমাৰ যিখিনি ৰিজাৰ্ভ ইভিএম থাকিব সেইখিনি সেক্টৰ অফিচাৰৰ হাতত দিয়া যাব মানে এটা পাৰ্টিকুলাৰ সংখ্যক আমি ৰিজাৰ্ভ ইভিএম আমি সেক্টৰ অফিচাৰক দিম তেওঁলোকৰ দায়িত্বটো এইটোৱে যে যেতিয়া পলিঙৰ সময়ত ভোটদানৰ সময়ত যদি কিবা কাৰণত কোনোবা এটা ইভিএম বেয়া হয় বা কিবা সমস্যা ওলায় তেতিয়া ৰিপ্লেচ কৰিব পাৰিব এই নতুন ইভিএমেৰে সৈতে এইকাৰণে প্ৰতিগৰাকী সেক্টৰ অফিচাৰৰ লগত একোটাকৈ ৰিজাৰ্ভ ইভিএম থাকিব সম্পূৰ্ণ প্ৰটোকল হিচাপে দিয়া প্ৰটোকল মানি পেলাই দিয়া যাব তেওঁলোকক এই ইভিএম কেটাত পুলিশ গাৰ্ড থাকিব আৰ্ম গাৰ্ড থাকিব সিভিল আৰু পুলিশ সেক্টৰ অফিচাৰ একেলগে থাকিব আৰু গাড়ী এখনত জিপিএছ ট্ৰেকিং থাকিব লগতে সেক্টৰ অফিচাৰ অন ইলেকশ্যন ডিউটি বুলি এই ইভিএম কি গাড়ী এখনত লিখাও থাকিব তথাপিও মই এটা লগতে আহ্বান জনাব খুজিছো যে কেতিয়াবা ভুল বুজাবুজি হয় মানুহে ভাবে যে সেক্টৰ অফিচাৰৰ লগত কেনেকৈ ইভিএম আছে এইটোৱে কথা যে তেওঁলোকে নিয়মমতে প্ৰটোকল হিচাপে ইভিএম খিনি কঢ়িয়াই নিব লাগে যিখিনি ৰিজাৰ্ভ ইভিএম আছে বাকি যিকেইটা পলিং পাৰ্টিৰ লগত ইভিএম থাকিব সেইকেইটা বেলেগকৈ পলিং পাৰ্টিয়ে কঢ়িয়াই নিব আৰু তাৰোপৰি আমাৰ কিছুমান কুইক ৰেসপন্স টিমছ থাকিব কিউআৰটি বুলি কয় এই কিউআৰটি বিলাক ইঞ্জিনিয়াৰ থাকিব লগতে আমাৰ মানে ইচিআইৰ ফালৰ পৰা ইঞ্জিনিয়াৰ থাকিব লগতে আমাৰ মাষ্টাৰ ট্ৰেইনাৰ সকলো থাকিব যদি কিবা বিসংগতি বা কিবা সমস্যা ওলাই ইভিএমটো আৰু ঠিক কৰিবলগীয়া হয় বা কিবা চেঞ্জ কৰিবলগীয়া হয় বা কিবা ইভিএম ৰিলেটেড যিখিনি সমস্যা ওলাব পাৰে সেইখিনি তেওঁলোকে মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকক বিশেষভাৱে ট্ৰেইনিং দিয়া থাকে আৰু ইচিআই ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ ফালৰ পৰাই তেওঁলোকক অথৰাইজ কৰা আছে তো তেওঁলোকো আমাৰ বেলেগ বেলেগ গাঁও মানে গোটেই জিলাখনত কেইবাটাও ঠাইত তেওঁলোকক মোতায়েন কৰা হ'ব তাৰ লগতে আমাৰ যিখিনি মানে আমাৰ মেডিকেল টিম কিছুমান প্ৰস্তুত কৰা হৈছে তেওঁলোক নিজৰ নিজৰ আমাৰ যিসকল আমাৰ ডিস্ট্ৰিক্ট হস্পিটাল আছে তাৰপিছত আমাৰ ডিপিএইচসি সিএইচসি যি আমাৰ যিমান কেইটা আমাৰ হেলথ চেণ্টাৰ আছে গোটেইকেইটা হেলথ চেণ্টাৰত এই মেডিকেল টিমখিনি ৰেডি কৰা থাকিব তাতে কিবা কাৰণত কিবা যদি কোনোবা পলিং পাৰ্চনেলৰ কিবা হেলথ ৰিলেটেড কিবা যদি সমস্যা হয় স্বাস্থ্যজনিত কিবা যদি অসুবিধা বা সমস্যা হয় আমি যাতে ততাতৈয়াকৈ ইমিডিয়েটলি যাতে আমি ৰেসপন্ড কৰিব পাৰো আৰু তেওঁলোকৰ লগত তেওঁ যিখিনি সুবিধা দিবলগীয়া আছে স্বাস্থ্য চিকিৎসা দিবলগীয়া আছে সেইখিনি আমি যাতে দিব পাৰো আমাৰ ফালৰ পৰা এইখিনিয়ে থাকিল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেতিয়াহ'লে ক'ব পাৰে লগতে মই লাষ্টত আৰু এটা কথা ক'ব খুজিছো যে মই সমূহ এই মাধ্যমৰ যোগেদি মানে আহ্বান কৰিব খুজিছো যে সমূহ আমাৰ কাৰ্বি আংলঙৰ ভোটাৰসকললৈ যে তেওঁলোকে যাতে 9 তাৰিখে 9 এপ্ৰিলত একদম নিৰ্ভয় আৰু এটা উচ্চমুখৰ পৰিৱেশ হিচাপে যদি গঢ়ি তুলিব পাৰে যে ভোটাধিকাৰ নিজৰ সাব্যস্ত কৰিবলৈ আহে সেইটোৱে আমাৰ আশা আপোনালোকে যাতে ওলাই আহে আৰু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ভোটদান কৰে আৰু আমাৰ যিখন গণতন্ত্ৰ এখন আৰু যাতে সবল কৰি তোলে সেইটোৱে মোৰ ফালৰ পৰা আহ্বান থাকিলে ইয়াৰ লগতে আজি আপোনালোকে যিসকল আহিছিলে আজি অলপ আগতে আমি পুলিচৰ লগতো এটা কনফিডেন্স বিল্ডিং মেজাৰ হিচাপে আমাৰ এটা ফ্ল্যাগ মাৰ্চ এটা ৰুট মাৰ্চ এটা কৰিছিলোঁ আৰু ৰুট মাৰ্চৰ উদ্দেশ্য এইটোৱে আছিলে যে আমাৰ টাউনৰ যিসকল মানুহ আছে সকলোৱে যাতে দেখা পায় আমাৰ সম্পূৰ্ণৰূপে প্ৰস্তুতি হৈছে আৰু ইলেকশ্যনৰ ফালৰ পৰা আমি সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু সেইকাৰণে নিৰ্ভয় যাতে আমাৰ প্ৰতিগৰাকী ভোটাৰ ওলাই আহি পৰহি 9 তাৰিখে তেওঁলোকে যাতে ভোটদান কৰে এইখিনিয়ে থাকিলে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে এই নাম্বাৰটো আমি অফিচিয়েলি ডিসক্লোজ কৰিব নোৱাৰো এইটো এবাৰ কিন্তু এটা কথাই ক'ব পাৰো যে আমাৰ যথেষ্ট সংখ্যক এবাৰ CRPF আমাৰ কোম্পানী আহিছে আৰু এইকাৰণে আমি কোনো ধৰণৰ এবাৰ CRPFৰ ফালৰ পৰা বা কেন্দ্ৰীয় নিৰাপত্তা বাহিনী যিখিনি আহিছে CAPF যিখিনি আমি কওঁ তেওঁলোকৰ বিভিন্ন জায়গাত আমি মোতায়েন কৰিম যাতে
কোনো ধৰণৰ মানে পলিং প্ৰচেছটো যাতে কোনো ধৰণৰ সমস্যা আহি নপৰে। স্যার সেক্টর অফিসার আমি এবাৰ পাইছিলোঁ সেক্টর অফিসার তাত বৰ্তমান কেইজন আপুনি অলপ আগতে ক'লে পুলিচ পাৰ্চনেল কেইজন দিব সেইটো ডিছকাছ নকৰিব কিন্তু লাষ্ট টাইমত এনেকুৱা পাইছিলোঁ আমি বেৰলা ওচৰত কি স্কুল আছিলে সেই ইভিএমৰ ক্ষেত্ৰত লৈ যোৱাৰ কাৰণে তাতে অলপ বহুত ডাঙৰ গণ্ডগোল হৈছিলে তেতিয়া কিন্তু আমি যদি পাৰে এতিয়া যিটো আমি দেখিছোঁ ফিল্ডত আমি দেখিছোঁ যে অপজিশ্যন ৰক্ষা নহয় ৰুলিং আৰু অপজিশ্যন ফিফটি হৈছে গতিকে আমি অলপমান ভাবিবলগীয়া কথা আছে এই ছেক্টৰ অফিচাৰবিলাকৰ অলপমান যদি চিকিউৰিটি যদি নাই এইবাৰ আপুনি একদম চিন্তা কৰিবলগীয়া নহয় আমাৰ চাফিচিয়েণ্ট চিকিউৰিটি আছে আৰু আমি ছেক্টৰ অফিচাৰসকলকো এইটো কথা বুজাইছোঁ যে যেতিয়া তেওঁলোকে ইভিএম লৈ আহে তেওঁলোক যাতে সদায় আৰ্ম গাৰ্ডৰ লগত আহে আৰু আমি এইটো ডাইৰেকশ্যনত দি আছে প্ৰতিগৰাকী ছেক্টৰৰ লগত দুজনকৈ আৰ্ম গাৰ্ড থাকিব আৰু তেওঁলোক সদায় পুলিচ ছেক্টৰ অফিচাৰৰ লগত একেলগে আহিব এইবাৰ আমি পুৰা এইটো ক্লিয়াৰ ডাইৰেকশ্যন দিয়া গৈছে যে তেওঁলোকে যাতে অকলে ঘূৰি নুফুৰে কাৰণ তেওঁলোকৰ লগত ইভিএম থাকিব আৰু সেইটো কেতিয়াবা মানুহে ভুল বুজাবুজি হয় সেইকাৰণে এবাৰ ক্লিয়াৰ ডাইৰেকশ্যন এইটোৱে যে তেওঁলোকৰ লগত যিহেতু দুগৰাকী আৰ্ম গাৰ্ড দিয়া যাব লগতে পুলিচ ছেক্টৰ অফিচাৰ থাকিব সকলোৱে যাতে একেলগে আহে ক্ৰিটিকেল পুলিং ষ্টেচনবিলাকৰ ক্ষেত্ৰত কিবা ৰিলেক্সেশ্যন থাকিব নেকি ক্ৰিটিকেল পুলিং ষ্টেচনৰ ক্ষেত্ৰত এডিশ্যনেল আমাৰ CRPF এক্সট্ৰা থাকে তাৰ লগত আমাৰ যে কেইটামান পাৰ্টিকুলাৰ ক্ৰিটিকেল পুলিং ষ্টেচন যিকেইটা আৰু দূৰত বা ৰিম'ট সেইকেইটা নন CAPF মেজাৰ বুলি কয় সেইটোৰ ক্ষেত্ৰত মাইক্ৰ' অবজাৰ্ভাৰ দিয়া যায় তাৰোপৰি প্ৰতিটা ক্ৰিটিকেল পুলিং ষ্টেচনত এবাৰ ভিডিঅ' মানে আমাৰ ৱেবকাষ্টিং হ'ব 100% ৱেবকাষ্টিং হ'ব আৰু য'ত আপোনাৰ ৱেবকাষ্টিংটো সম্ভৱ হোৱা নাই যে মানে লাইভ হোৱা নাই কাৰণ আপোনাৰ নেটৱৰ্ক নাই সেইখিনিত আমি মাইক্ৰ' অবজাৰ্ভাৰ 100% দিছোঁ যাতে তেওঁলোকেও যোগাযোগ আমাৰ ডাইৰেক্টলি অবজাৰ্ভাৰৰ লগত কৰিব পাৰে মানে পুলিং ষ্টাৰ্ট আৰু এণ্ডিঙৰ ক্ষেত্ৰত নাই কোনো ধৰণৰ ৰিলেক্সেশ্যন স্যাৰ কাইলৈতো দূৰণিবতীয়ালৈ 11টালৈ গুচি যাব কিমান সময়ত পঠোৱা হ'ব তেওঁলোক কিমান সময় কাইলৈ কিমান সময়ত পৰা পঠোৱা হ'ব তেওঁলোকক ৰাতিপুৱা 7টাৰ পৰাই তেওঁলোক ইয়াতে ৰিপৰ্ট কৰিব তাৰপিছত আপোনাৰ ইভিএম লৈ ডিছপেচৰ যিখিনি আমাৰ ফৰ্মেলিটিজ আছে সেইখিনি কৰোঁতে অলপ সময় লাগে তাৰপিছত তেওঁলোকে লাঞ্চ কৰি পেলাই ওলাই যায় তো যিমান সোনকালে পাৰোঁ আমি ইয়াৰ পৰা তেওঁলোকক যাবৰ কাৰণে আমি বুজাইছোঁ আৰু লগতে তেওঁলোক সেই হিচাপে এটা প্লেনিং এটা কৰা হৈছে ছেক্টৰ অফিচাৰসকলত থাকিব আমি আমাৰ যিটো প্লেনিং আছে যে আমি তেওঁলোকে গধূলিৰ ভিতৰত নিজৰ যিটো ইণ্টাৰমিডিয়েট লোকেশ্যন যিটো আছে ইণ্টাৰমিডিয়েট ট্ৰেনজিট লোকেশ্যন বুলি আমি কওঁ তাতে তেওঁলোক উপস্থিত হ'বগৈ তাৰপিছত পিছদিনাখন তেওঁ 8 তাৰিখে ৰাতিপুৱা আকৌ নিজৰ যিটো পলিং ষ্টেচন তালৈকে তেওঁলোক ৰাওনা হ'ব Sir, voters' সংখ্যাই প্ৰিণ্ট আউটটো পাব নেকি এইটো দি দিব পাৰিম আমি 5,31,035 এখন দি দিব পাৰিম এখন শ্বিটখন দি দিম আপোনালোকে